ভৱিষ্যতৰ চিন্তাই আজিৰ সৌন্দৰ্য কাঢ়ি নিয়ে। আমি প্ৰায় কালিলৈ কি হ'ব, কি পাম, কি হেৰুৱাম, এইবোৰ চিন্তাত ইমানেই ডুবি যাওঁ যে আজিৰ এই মুহূৰ্তটোক জীয়াই থাকিবলৈ পাহৰি যাওঁ। জীৱন সদায় বৰ্তমানতহে আছে। অতীত এতিয়া কেৱল স্মৃতি আৰু ভৱিষ্যত কেৱল কল্পনা। বাস্তৱতা হৈছে এই মুহূৰ্ত, এই নিশা, এই পোহৰ, এই বতাহ, এই উশাহ। যেতিয়া তুমি সম্পূৰ্ণভাৱে বৰ্তমানত থাকিবলৈ শিকিবা, তেতিয়া সাধাৰণ মুহূৰ্তবোৰো অসাধাৰণ যেন লাগিব। কাৰণ আনন্দ কোনো দূৰৱৰ্তী গন্তব্যস্থানত নাই, ই লুকাই আছে এই এতিয়াত, এইখিনিতে। সেয়েহে ভৱিষ্যতৰ অনিশ্চয়তাক অলপ সময়ৰ বাবে এৰি দিয়া, এই মুহূৰ্তটোক অনুভৱ কৰা। জীৱনৰ আটাইতকৈ ডাঙৰ সৌন্দৰ্য সদায় এতিয়াতেই থাকে। অ'ছ উইজডম, ফ'ল' ফ'মো।